নমস্কাৰ, ৰামধেনু জ্যোতিষ কেন্দ্ৰৰ ফালৰ পৰা মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই এডিকশ্যনৰ ওপৰত ক'বলৈ আগবাঢ়িছোঁ। এডিকশ্যন সাধাৰণতে শনি, মংগল আৰু চন্দ্ৰগ্ৰহৰ অশুভ প্ৰভাৱৰ বাবে হোৱা দেখা যায়। লগতে কাৰোবাৰ ঘৰত যদি ৱেষ্ট নৰ্থ ৱেষ্ট দিশত প্ৰৱেশদ্বাৰ থাকে অথবা বেডৰুম থাকে তেতিয়াও এডিকশ্যনৰ সন্মুখীন হোৱা দেখা যায়। যিসকলৰ মোবাইলৰ এডিকশ্যন আছে তেওঁলোকে মোবাইল ফোনৰ কভাৰটো নীলা ৰঙৰ কৰিব আৰু মোবাইলত গণেশ ভগৱানৰ ফটো ৱালপেপাৰ হিচাপে ৰাখিব পাৰিলে ভাল। বিশেষকৈ যিসকল সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে ব্যৱহাৰ কৰা মোবাইলটোত গণেশ ভগৱানৰ ফটো ৱালপেপাৰ হিচাপে ৰাখিলেও এডিকশ্যনৰ মাত্ৰাটো লাহে লাহে কমি আহে। ইয়াৰ উপৰি এডিকশ্যনত যিহৰ প্ৰতি এডিকশ্যন থাকে সেই ব্যৱহৃত বস্তুবিধ চাউথ ৱেষ্ট দিশত ৰাখিব আৰু ঘৰৰ বা ৰুমৰ নৰ্থ ৱেষ্ট দিশত চুপাৰীৰ টুকুৰা ৰাখিব। দৈনিক ৰাতিপুৱা খালী পেটত যদি আপেলৰ জুচ খাব পাৰে তেতিয়া খুবেই ভাল আৰু দিনত 3বাৰকৈ যদি আপেলৰ জুচ গ্ৰহণ কৰে ভাল। আৰু যদি চিগাৰেটৰ এডিকশ্যন থাকে তেতিয়াহ'লে চফ ঘিউত ভাজি পেলাই সেই চফ খাবলৈ আৰম্ভ কৰিব। এনেকৈ যদি খাই চফ তেতিয়াহ'লেও চিগাৰেটৰ এডিকশ্যনৰ মাত্ৰা কমি আহে। আৰু যিসকলৰ ড্ৰিংকছৰ এডিকশ্যন থাকে তেওঁলোকে ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত কেঁচা নহৰু দুফুটাকৈ খাব। এইখিনি প্ৰতিকাৰ মানি চলিলেও বহুতো এডিকশ্যনৰ পৰা হাত সাৰিব পৰা যায়। ধন্যবাদ।